ঠাণ্ডা দিন আহি গৈছে ঠাণ্ডা দিনত বহুত বেছি ভাল লাগে কিন্তু কিছুমান আমাৰ বডি মুখৰ হাতৰ ভৰিৰ উঠৰ বহুত বেছি সমস্যাৰ কাৰণে আমাৰ ঠাণ্ডাৰ দিনকেইটা অকণমান অসুবিধা হয় সো যদি আপোনালোকে এই ভিডিঅ'টো চাই লয় অসুবিধা একদমেই নহয় আপোনালোকৰ ঠাণ্ডাটো একেবাৰে হেপি ঠাণ্ডা হৈ থাকিব আপোনালোকে গমেই নাপায় যে ঠাণ্ডা দিন পৰি আছে ঠাণ্ডা দিনত আমাৰ বডিটোই বিচাৰে যে আমি তাক ভাল পোৱা দিওঁ আমি মৰম দিওঁ যেনেকৈ আপুনি হাজবেণ্ড বা ৱাইফৰ পৰা বিচাৰে আৰু এই প্ৰব্লেমটো ল'ৰা ছোৱালী সকলোৰে লগত হয় সো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কাৰণ এইটো ছিজনত বডিটোৱে আমাৰ পৰা অকণমান কেয়াৰ বিচাৰে সো উইণ্টাৰ সেল্ফ কেয়াৰ বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো প্ৰথম ষ্টেপটো হৈছে ডাবল ক্লিনজিং আৰু বহুতে ভাবে ডাবল ক্লিনজিং মানে দুবাৰ ফেচ ৱাছ কৰা একেবাৰে আপোনালোকে ভুল ভাবি আছে ডাবল ক্লিনজিং মানে দুবাৰ ফেচ ৱাছ কৰা নহয় আপুনি যদি মেকআপ কৰি ৰাখিছে নাইবা মেকআপ কৰি ৰখা নাই বৰ্তমান মই মেকআপ কৰি ৰখা নাই আপোনালোকে টিস্যু পেপাৰ নাইবা ৱেট ৱাইপছৰ সহায়ত ভালদৰে ক্লিন কৰি ল'ব পাৰে নাইবা মেকআপ ৰিমুভাৰৰ সহায়ত আৰু যদি আপুনি মেকআপ কৰি নাই আপোনালোকে এনেকুৱা ধৰণৰ টিস্যু পেপাৰ বা মেকআপ ৰিমুভাৰ ইউজ কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে অকণমান কেঁচা গাখীৰেদি ভালদৰে ক্লিন কৰি ল'ব পাৰে সো প্ৰথম ক্লিনজিং হৈ গ'ল আৰু ছেকেণ্ড ষ্টেপটোৰ কাৰণে আমি কৰিম ফেচ ৱাছ য়েছ গাইজ দিনত দুবাৰে ফেচ ৱাছ কৰিব মৰ্ণিং এণ্ড নাইট তাতকৈ বেছি ফেচ ৱাছ নকৰিব সো ফেচ ৱাছ মই ইউজ কৰিছোঁ দ্য মমস্কো ফেচ ৱাছ বহুত বেছি ধুনীয়া আপোনালোকে যি ফেচ ৱাছ ইউজ কৰে সেই ফেচ ৱাছে ইউজ কৰিব এইটো নহয় যে মই ভিডিঅ'টোত যিটো দেখাইছোঁ আপোনালোকে সেইটো কিনি পিনে ইউজ কৰিব লাগিব মই যিটো ইউজ কৰিছোঁ বা মোৰ স্কিনত যিটো শ্বুট কৰিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে যিটো ইউজ কৰে সেনেকুৱাই ইউজ কৰিব জাষ্ট মই যিকেইটা ষ্টেপত দেখাইছোঁ আপোনালোকৰো যদি সেনেকুৱা প্ৰব্লেম হৈছে সেইকেইটা ষ্টেপত ফ'ল' কৰিবৰ বাবে চেষ্টা কৰিব চ' মই ভালদৰে 1 মিনিট ফেচ ৱাছ কৰি ল'লোঁ আৰু নৰ্মেল পানীৰে ৱাছ কৰি পিনে গামোচাৰ সহায়ত পানীটো ভালদৰে মুচি লৈছোঁ চ' নেক্সট আমি বনাম এটা ফেচ স্ক্ৰাব তাৰ কাৰণে আমি লৈছোঁ চাউলৰ যেতিয়া আমি চাউলৰ গুড়া খুন্দো গুড়াটো খুন্দিলে চালনীখনত অকণমান মানে চাউলটো ভালদৰে গুড়া নহয় অকণমান মানে সেই থাকি যায় চ' যিসকলে চাউল গুড়া কৰে সেইসকলে বুজি পাইছে আৰু যিসকলে বুজি পোৱা নাই চাউলটো অকণমান মিক্সি বাতিত নাইবা ঢেঁকীত য'তে গুড়া কৰে অকণমান কম কৰি গুড়া কৰি ল'ব অকণমান দানা দানা থাকিব দিব তেতিয়া স্ক্ৰাবৰ কামটো বহুত বেছি ধুনীয়া হয় আৰু মই যিখিনি আপোনালোকক বুজাই ক'ব পৰা নাই মই স্কিনত আপোনালোকক দিবৰ বাবে চেষ্টা কৰিছোঁ চ' মই লৈছোঁ চাউলৰ গুড়ি 3 চামুচ আৰু কফি 2 চামুচ আৰু নাৰিকল তেল লৈছোঁ 1 চামুচ আপোনালোকে যিমানখিনি কোৱান্টিটি বনাব বিচাৰে সিমানখিনি ল'ব পেষ্টটো কিমানখিনি পাতল বা কিমানখিনি হেৰি হ'ব লাগে আপোনালোকে দেখুওৱা ধৰণ আৰু মই লৈছোঁ ৰ'জ ৱাটাৰ চ' মই কি বস্তু ইউজ কৰিছোঁ আৰু তাৰ উপকাৰ কি মই আপোনালোকক স্কিনত দিছোঁ চাই ল'ব চ' এতিয়া মোৰ স্ক্ৰাবটো ৰেডি হৈ গ'ল আৰু মই ফেচত ভালদৰে স্ক্ৰাব কৰি ল'ম আপোনালোকে স্ক্ৰাবটো লাহে লাহে কোমল মানে একদম লাহে লাহে কৰি প্ৰায় 2-3 মিনিটমান ইউজ কৰিব আপোনালোকৰ স্ক্ৰাব হৈ যাব চ' কফি চাউলৰ গুড়ি নাৰিকলৰ তেল ৰ'জ ৱাটাৰ কি উপকাৰ হয় সকলোবিলাক দি দিছোঁ আপোনালোকে চাব পাৰে নাইবা নিজে গুগলত চাৰ্চ কৰি পিনে চাব পাৰে চ' নেক্সট ষ্টেপটো হৈছে হাতত এনেকুৱা ধৰণৰ হয় এনে অলৰেডি ক'লা হৈয়ে থাকে কাৰণ এইটো নহয় বগা মানুহৰো ক'লা হয় ক'লাৰে যে ক'লা হয় সেইটো নহয় কিন্তু কাৰণ আমাৰ যিখিনি ফল্ডিং ঠাই হয় সেইখিনি ছালখন কোমল হয় তাৰে বাবে ক'লা হয় আৰু ঠাণ্ডাৰ দিনততো আৰু বেছি ক'লা হয় আৰু বগা হৈ যায় শুকাই যায় তাৰ কাৰণে ডেড স্কিন তাত জমা হৈ যায় তাৰ কাৰণে স্ক্ৰাব কৰিলে আপোনালোকে ভাল ফল লাভ কৰিব চ' মই যিটো স্ক্ৰাব মুখত ইউজ কৰিছোঁ সেইটো স্ক্ৰাবে মই হাততো ইউজ কৰিছোঁ আপোনালোকে যিকোনো বডি পাৰ্টত ইউজ কৰিব পাৰিব কাৰণ মই ইয়াতে কোনো ধৰণৰ কেমিকেল বা কিবা বেয়া বস্তু ইউজ কৰা নাই স্ক্ৰাবটো বহুত বেছি ধুনীয়া আৰু আপোনালোকে যদি তেনেকুৱা ধৰণত বনাই পিনে টান পায় তেনেহ'লে আপোনালোকে স্ক্ৰাব কিনিব পাব সেনেকুৱা স্ক্ৰাবো ইউজ কৰিব পাৰে চ' এয়া মই এইটো স্ক্ৰাব মই হাততো লগাই লৈছোঁ মুখতো লগাই লৈছোঁ যদি আপোনালোকৰ ভৰিত আছে ভৰিটো লগাই ল'ব লৈ পিনে অকণমান টাইম ৱেইট কৰিব স্ক্ৰাব কৰা আৰু স্ক্ৰাবটো হাতত বা মুখত লগাই ৰখা 5 মিনিট বা 10 মিনিটমান ৰাখি পিনে তেনেকুৱা ধৰণত নৰ্মেল পানীৰে ৱাছ কৰি ল'ব আৰু আপোনালোকে গম পাব প্ৰথমবাৰ যদি ইউজ কৰে কিমান বেছি ধুনীয়া আৰু চাউলৰ গুড়া আপোনালোকৰ ঘৰত চাউল থাকে গুড়াটো খুন্দে আৰু আপোনালোকে গ্ল'টো চাব পাৰে কেনেকুৱা ধৰণৰ গ্ল' আহিছে চ' বহুত বেছি কম খৰচত এবাৰ ট্ৰাই কৰি চাব প্লিজ বহুত বেছি ধুনীয়া লাগিব প্ৰথম দিনতে ধুনীয়া লাগিব আপোনালোকে যদি ঠাণ্ডাৰ দিনত সপ্তাহত যদি এবাৰ ইউজ কৰে বহুত বেছি ভাল ৰিজাল্ট পাব চ' ছেকেণ্ড আমি বনাম লিফ স্ক্ৰাব
আপোনালোকে সেম স্ক্ৰাবটো লিপছত ইউজ কৰিব পাৰে, কিন্তু মই এটা বেলেগ কৰি বনাইছোঁ। ইয়াতে মই চেনি আৰু কফি পাউডাৰ আৰু নাৰিকলৰ তেল দিছোঁ। চ' আপোনালোকে দোকানত কিনিব পৰা স্ক্ৰাবো বা নাইবা অনলাইনত আনি পিনে স্ক্ৰাব কৰিব পাৰে, কিন্তু মই নেচাৰেলি হোমমেড বনাইছোঁ। চ' ভালদৰে স্ক্ৰাব কৰিব 2-3 মিনিটমান স্ক্ৰাব কৰিব ধুনীয়াকৈ। যিবিলাক ডেড স্কিন থাকে সেইবিলাক বহুত ধুনীয়াকৈ ৰিমুভ হৈ যাব আৰু লিপছকেইটা বহুত বেছি কোমল কোমল আৰু পিংক লাগিব। আপোনালোকে যদি সপ্তাহত যদি এটা টাইম ওলাই পিনে যদি এইবিলাক ষ্টেপ ফ'ল' কৰে বহুত বেছি কম খৰচত আৰু অকণমান টাইম লাগিব, গোটেইকেইটা ষ্টেপ ফ'ল' কৰাতে আপোনালোকৰ মিনিমাম 40 মিনিটমান লাগিব, তাতকৈ বেছি নালাগে। আৰু যিমানখিনি সময় ৰাখিব, যিমানখিনি ভালদৰে ফ'ল' কৰিব, সিমান ভাল ৰিজাল্ট পাব। আৰু আমাৰ যিটো নাকৰ কাষত আছে আপোনালোকে ভালদৰে চালে গম পাব, ব্লেক হেড নাইবা হোৱাইট হেড হৈ যায়, মানে বগা বগা কিছুমান নাইবা ক'লা ক'লা হয়, বহুতৰ বগা, মানে আমি তাক ব্লেক হেড বা হোৱাইট হেড বুলি কওঁ। চ' আপোনালোকে সেইটো ৰিমুভ কৰিব কাৰণে ব্লেক চাৰ্কল মাস্ক ইউজ কৰিব পাৰে। মই সেইবোৰ ইউজ নকৰোঁ, মই বাৰু চাৰোনা মানে এইটো। চ' আপোনালোকে চাব, মই সেইটো ইউজ কৰিম। সেইটো ইউজ কৰাৰ আগতে অকণমান যিখিনি ঠাইত ইউজ কৰা যায়, আৰু এইটো নাকৰ কাৰণে হয় এক্সট্ৰা, ফেচৰ কাৰণে বেলেগ থাকে। আৰু যদি আপোনালোকে এইবোৰ ইউজ কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকে অকণমান মৌ ল'ব, তাতে অকণমান হালধি নাইবা অকণমান বেচন দিব, দি পিনে ৰাখি থৈ দিব, তাৰপিছত ৰিমুভ কৰি দিব, বহুত ধুনীয়াকৈ ৰিমুভ হৈ যাব। চ' এইটো মই ইউজ কৰা ষ্টেপটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু মই এইটো ৰাখিম 10 মিনিট, লগাই পিনে 10 মিনিট ৰাখিম। আৰু লগোৱাৰ আগতে পানীৰ সহায়ত ভালদৰে নাকটো তিয়াই লৈছোঁ। চ' এয়া মই ৰিমুভ কৰি লৈছোঁ। বহুত বেছি ধুনীয়াকৈ ব্লেক হেড হোৱাইট হেডবিলাক ইয়াতে দেখিছে ৰিমুভ হৈ গৈছে বহুত বেছি ধুনীয়াকৈ। কেমেৰাত কেপচাৰ কৰিব পাৰিছে নে নাই নাজানো, আৰু নাকৰ কাষৰখিনি ইমান ধুনীয়া লাগিছে। আৰু আমি নেক্সট ষ্টেপটো কৰিম, মানে এইটো 7 ষ্টেপ হ'ব। চ' আমি এটা পেক লগাম, আৰু পেকটো মই ইউজ কৰিছোঁ দ্য মমছ কো, এইটো হালধি আৰু লগতে বহুত কিবা কিবি আছে। চ' মই আপোনালোকে যদি এইটো ইউজ কৰিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব, আপোনালোকক লিংকটো দি দিম, বহুত বেছি ধুনীয়া হয়, ল'ব পাৰিব। আৰু যদি আপোনালোকে এইবোৰ ইউজ কৰিব নিবিচাৰে, ঘৰতে কিবা এটা কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে হালধিৰ লগত কিবা এটা ৰ'জ ৱাটাৰ নাইবা হানি এনেকুৱা ধৰণত ইউজ কৰিব পাৰে। আৰু যদি সেইটো নহয় তেনেহ'লে আপোনালোকে বেচন আৰু আলুৰ ৰস সেইটো পেক লগাব পাৰে। আৰু যদি সেইটো নহয় তেনেহ'লে মুলতানী মিট্টি নাইবা চন্দন পাউডাৰ, তাৰ লগত ৰ'জ ৱাটাৰ ইউজ কৰিব পাৰে। মিলাই পিনে ভালদৰে ৰাখি থৈ দিব, 10 মিনিট বা 15 মিনিট ৰাখি পিনে নৰ্মেল পানীৰে ৱাছ কৰি দিব, আৰু আপোনালোকে মুখখন চাবচোন কিমান বেছি ধুনীয়া লাগে। আৰু আপোনালোকে যদি এইকেইটা ষ্টেপ ৰাতি ফ'ল' কৰে তেনেহ'লে এটা চিম্পল নাইট ক্ৰীম লগাব। মই মৰ্ণিঙত কৰিছোঁ, আৰু আপোনালোকে মৰ্ণিঙত কৰিব, বেছি ধুনীয়া হ'ব। আৰু ৰাতি কৰিলেও কোনো প্ৰব্লেম নাই। চ' ছানস্ক্ৰীন বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঘৰৰ ভিতৰত থাকক, বাহিৰত থাকক, ৰ'দ দিয়ক নিদিয়ক, বৰষুণ দিয়ক, ছান প্ৰটেকশ্যন লাগে। চ' তাৰ বাবে ছানস্ক্ৰীন SPF 30+ ইউজ কৰিব, তাতকৈ কম ইউজ নকৰিব। চ' মই এইটো অৰ্গেনিক হাৰ্বেলৰ ইউজ কৰিছোঁ। আৰু নেক্সট কৰিছোঁ মই দ্য মমছ কো মইশ্চাৰাইজ নাইবা ডে ক্ৰীম, আপোনালোকে দুইটাৰ এটা ইউজ কৰি ল'ব। আৰু যদি ৰাতি ইউজ কৰে তেনেহ'লে সেয়া নাইট ক্ৰীম বা যিকোনো কিবা এটা ক্ৰীম ইউজ কৰিব। আৰু যদি সেইবিলাক ইউজ নকৰে তেনেহ'লে ভেচলিন অকণমান লৈ পিনে লগাই থৈ দিব, নাইবা গ্লিচাৰিন। আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে সেইটো কমেণ্ট কৰিব। আৰু আমি যিহেতু লিপছ স্ক্ৰাব কৰিলোঁ, আমি অকণমান লিপ বাম লগাইছোঁ। চ' কেনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি পিনে জনাব। ভিডিঅ'বিলাক কেনেকুৱা লাগিছে, ভাল ভাল ভিডিঅ' আপোনালোকৰ লগত দিবৰ বাবে চেষ্টা কৰি আছোঁ। যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগলৈ যি ভিডিঅ' আপলোড কৰিম আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আৰু মই হেল্পফুল ভিডিঅ' দিবৰ বাবে চেষ্টা কৰোঁ। আৰু চুলি মানে আমি হেয়াৰ কেয়াৰ এইটো ভিডিঅ'ত বহুত বেছি কম কৰি লোৱা হ'ল। আপোনালোকে মই মাছাজ কৰাটো দেখাইছোঁ, আপোনালোকে 5 পৰা 10 মিনিটমান মাছাজ কৰিব, হেয়াৰ গ্ৰ'থ বহুত বেছি ভাল হ'ব। চ' আপোনালোকে ফাইনেল ৰিজাল্টটো চাই লওক। আৰু প্লিজ যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা লাগিল, আৰু এটা লাইক কৰি দিব। চ' আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ' কি লাগে প্লিজ কমেণ্ট কৰিব। সকলোৱে ভালে থাকিব, হেপী ধন্যবাদ, বাই বাই।